खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां कच राजबंशी माहारिखौ थाबैनो एसटी मर्यादा होनांगौ बुंदों धर्मेन्द्र बरमण। Akrashu Zindabad, we want justice, no ST, no race, ST is our legal demand. आखायाव बेनार आरो प्ले कार्ड लानानै गावसोरनि मोननांगौ दाबिखौ थाबैनो मावफुंना होनो थाखाय दाबि दैखाङो आक्रासु फरायसा आफादा। लोगोसे गसाइगाव महकुमा बेंगिरिनि जोहै भारत सरकार आरो आसाम सरकारनिसिम गांसे गोसोखांलाय गथायहरो। আক্ৰাসুৱে তিনিগুণী অৱস্থান ধৰ্মঘট আজি প্ৰত্যেকখন জিলাতে পালন কৰিছোঁ। এইকাৰণে পালন কৰিছোঁ কাৰণ আমাৰ বিজেপিৰ ওপৰত যিখিনি আমাৰ বিশ্বাস আছিল সেই বিশ্বাসখিনি নোহোৱা হৈ গৈছে। কাৰণ বিগত কালচোৱাত আমি দেখা পাইছোঁ কংগ্ৰেছৰ দৰে ঠিক কংগ্ৰেছে যেনেকৈ আমাক কজাজনীসকলে 15 বছৰ ঠকালে ঠিক তেনেদৰে আমাৰ বিজেপি চৰকাৰখনৰ প্ৰথম এটা কাৰ্যকালত আমাক আশা দি গ'ল। দ্বিতীয় কাৰ্যকালত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক চিফ মিনিষ্টাৰ হোৱাৰ আগতে ইলেকশ্যনৰ আগমুহূৰ্তত আমাক আশ্বাস দিছিল যে বিজেপি অসমত যদি বিজেপি চৰকাৰখন আহে আমি 6 মাহৰ ভিতৰত কজাজনীসকলক জনজাতিকৰণ কৰিম। কিন্তু আমি দেখা পালোঁ 6 মাহ পিছত 1 বছৰে উকলি গ'ল। কিন্তু বিজেপি যে মিথ্যাচাৰ এইটো এটা প্ৰমাণিত হৈছে। আৰু যিহেতু মহামাৰী আমাৰ কোভিড কালৰ কাৰণে আমি 3 বছৰত আমি বিশেষ আমি কাৰ্যসূচী লোৱা নাই। কিন্তু এইবাৰ আমি বিজেপিৰ ওপৰত বিশ্বাস জোৱাৰ পিছত আক্ৰাসে আমি এটা সিদ্ধান্ত লৈছোঁ যিকোনো বিনিময়ত কজাজনী আমি নিজে তেজ ত্যাগ কৰি হ'লেও আমি যিকোনো কজাজনীসকলৰ যি আমাৰ জনজাতিকৰণৰ দাবী যি আমাৰ ক্ষমতা দাবী এই দাবীক লৈ আমি বৃহৎ আকাৰে আমি আন্দোলন কাৰ্যসূচী চলাই যাম। আজিৰ কাৰণে আমাৰ 3 ঘণ্টীয়া কাৰ্যসূচী লোৱা হৈছে আৰু নেক্সটত আমাৰ জুলাই মাহৰ প্ৰথমতে আমি দিল্লীত একে 3 ঘণ্টি আমি কিবা কাৰ্যসূচী লৈছোঁ। হয় মেমৰ নাম দিম। আমি প্ৰত্যেকখন জিলা আৰু আমি গোসাইগাঁও চাব ডিভিজনত আমাৰ চিভিলৰ থ্ৰুতে আমাৰ এছ ডি অ' বাইদেউৰ থ্ৰুতে আমি আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰক আমি মেমৰ এখন দিম। হয় আজি যদি কিবা কাৰণত যদি আমাৰ এই আন্দোলনৰ কাৰ্যসূচীৰ ফলত যদি কোনো ধৰণৰ চৰকাৰে আমাক গুৰুত্ব নিদিয়ে নিশ্চয় আজি দেখা পাইছে আপোনালোকে আমাৰ কিছুমান প্ৰাক্তন আক্ৰাসু কৰ্মীয়ে আজি নিজে আক্ৰাসু বাদ দি জংঘললৈ যাবলৈ ধৰিছে। আপোনালোকে নিজে গমেই পায়। আজি আমাৰো তেনেকুৱা বহুত ল'ৰা আছে বা আমাৰো ধৈৰ্যৰ এটা সীমা পাৰ হৈ গৈছে। যদি পৰ্যন্ত আমাৰ কিছুমান ল'ৰা আজি বন্দুক হাতত ল'বলৈ বাধ্য হৈছে যদি বন্দুক হাতত লৈ আমাৰ কজাজনী উঠি অহা ল'ৰাবিলাকে ইয়াৰ কাৰণে জগৰী আমাৰ চৰকাৰী হ'ব। আৰু নিশ্চয় আমাৰ যিহেতু কজাজনী জনগোষ্ঠী আজি বৃহৎ আজি আমাৰ আক্ৰাসু 1990 চনৰ পৰা আমি আন্দোলন কৰি আছোঁ কৰি আজি আমাৰ এটা 25 বছৰ পাৰ হ'ল। আমাৰ এটা ধৈৰ্যৰ সীমা থাকে ধৈৰ্যৰ সীমাটো আমাৰ পাৰ হৈ গৈছে। গতিকে আমি যিকোনো বিনিময়ত আক্ৰাসু আমি ধাৰাবাহিকভাৱে আন্দোলন চলাই যাম। আমি 3 ঘণ্টীয়া কাৰ্যসূচী লৈছোঁ অৱস্থান ধৰ্মঘট আৰু এই কাৰ্যসূচীৰ আমাৰ 11টাৰ পৰা আৰম্ভ কৰি 2টালৈকে চলিব। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ এইটোৱে আহ্বান জনাম যে আপোনালোকে কোৱা মতে আপোনালোকে যিহেতুকে আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতুকে সবাই কয় যে ৰাজবংশীসকলৰ 90% এছটিকৰণৰ কাম হৈ গৈছে। কিন্তু দেখা গ'ল 90% দূৰৰে কথা কেতিয়াবা যোৱা এই বছৰৰ জানুৱাৰীৰ 1 তাৰিখে কৈছে বোলে যদি আপোনালোকক এছটিকৰণ দিয়া হয় তেতিয়াহ'লে বেলেগ জাতিয়ে নাইবা বিভিন্ন অন্য এছটিকৰণ মানুহবিলাকে আন্দোলন কৰিব। কিন্তু কথাটো এইটো নহয় যদি প্ৰকৃততে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা কথাই কয় তেতিয়াহ'লে আমাৰ যিহেতু 90% কথা কয় আমি পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাসুৱে এইটোৱে আহ্বান জনাম যে যদি 90% হৈ গৈছে তেতিয়াহ'লে 100% কমপ্লিট কৰি আমাৰ ৰাজবংশী জনজাতিকৰণ প্ৰদান কৰি আমাক পৰম উপকাৰ কৰে যেন।